হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোকৰ ফালে বাৰু ইফতাৰী প্লেট ঘৰে ঘৰে বিলায়নে ৰমজান মাহত? আমাৰ এইফালে কিন্তু ইফতাৰী প্লেট ঘৰে ঘৰে বিলোৱা হয়। তাৰে কাৰণে আমাৰ 12 ৰমজানৰ দিনা ইফতাৰীৰ প্লেট অলপমান বিলোৱা হ'ল। এয়া তাৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে। চুইট ডিছ বনাবৰ বাবে মই ব্ৰেডখিনি কাটি আছিলোঁ আৰু ইয়াৰ ৰেচিপিটো মই বেলেগ এটা ভিডিঅ'ত দিছোঁ, শ্বৰ্ট ভিডিঅ'ত, আপোনালোকে চাব পাৰিব। ইফতাৰীৰ বাবে কি বনোৱা হৈছিলে আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া হ'ল দাইলৰ পকৰি, তাৰপিছত কাবলি চানা, চুইট ডিছ, আঙুৰ, আপেল, চানা দাইল, চাটনি, তৰমুজ, কল, ডালিম, আকৌ এইখিনি চুইট ডিছ, পোলাও আৰু খেজুৰ, এইখিনি আছিলে আৰু লগতে বেঙেনা ফ্ৰাইও আছিলে, সেইটো ভিডিঅ'ত নুঠিলে। আটাইবোৰ বস্তু এনেকৈ একেলগত উলিয়াই লৈছোঁ আৰু দূৰৰ কেইঘৰত এনেকৈ চিলভাৰ ফল্ডত দিয়া হৈছে। আৰু ওচৰৰখিনিত মই এটা টেকনিক আপোনালোকক দেখাই দিছোঁ। ইয়াত আমি ডিছপ'জেল প্লেটত দি পিনে ইফতাৰীখিনি ধুনীয়াকৈ সজাই লৈ তাৰ তলত এখন এক্সট্ৰা প্লেট দি দিছোঁ। আৰু এই টিপছটো এবাৰ আমাক দেখি বহুতে লৈছে, ভাল লাগিছে দেখি। আপোনালোকেও তেনেকৈ কৰিব পাৰিব, তেতিয়া প্লেটখন খালী কৰি থাকিবলৈ টাইম নালাগে। আৰু এয়া হৈছে আজিৰ আমাৰ ঘৰত অহা 3 ঘৰৰ ইফতাৰী প্লেট। আমাৰ এইফালে তেনেকেই কৰা হয়। আপোনালোকৰ সেইফালে বাৰু এনেকৈ কৰে নে বেলেগ কিবা কৰে নে মছজিদত দিয়ে জনাবচোন কমেণ্ট কৰি। আমাৰ সমাজত প্ৰচলিত নিয়মটোহে মই শ্বেয়াৰ কৰিছোঁ, ইফতাৰী প্লেটখন দেখি কোনোৱে যাতে হাৰ্ট নহয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।